ইণ্ডিয়ান ক্ৰিকেটাৰসমূহক আমাৰ মানুহে ভগৱান বুলি ভাবে, কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে কি কৰিছে? অনলাইন জুৱাক প্ৰমোট কৰি আছে। Dream11, MPL, উইনজো এই এপসমূহ কেৱল ফেণ্টাসি গেমিঙৰ নামত চলি থকা এক প্ৰকাৰৰ জুৱা। এই এপসমূহৰ জৰিয়তে প্ৰতিদিনে বহু মানুহৰ জীৱন বৰবাদ হৈছে। বহু মানুহে এই অনলাইন গেমসমূহত এডিকশ্যন হৈ লাখ লাখ টকা হেৰুৱাইছে আৰু কিছুমানে তাতকৈ বেয়া পথ বাছি লৈছে। হায়দৰাবাদৰ 20 বছৰীয়া এজন বিটেক ষ্টুডেণ্টে এই গেমসমূহত এডিক্টেড হৈ প্ৰায় 3 লাখ টকা হেৰুৱাই শেষত তেওঁ আত্মহত্যা কৰে। এইটো এটা মাত্ৰ উদাহৰণ। এনেকুৱা হাজাৰ হাজাৰ ঘটনা আমাৰ চাৰিওফালে ঘটি আছে। এই অনলাইন গেমসমূহৰ চিম্পল ফাণ্ডা হৈছে এদিন প্ৰফিট হলে দুদিন লছ হয় আৰু লছ হোৱা টকাখিনি ৰিকভাৰ কৰিবলৈ খেলি থাকোঁতে লোনৰ এটা পাহাৰ হৈ পৰে। এখন মানুহ ডিপ্ৰেছন আৰু হপলেছনেছৰ শিকাৰ হৈ পৰে। আৰু ইমানখিনি হোৱাৰ পিছতো আমি ভগৱান ভবা আমাৰ গোটেই ইণ্ডিয়ান টিমটোৱে আজি এই বেটিং এপৰ নামত চলি থকা অনলাইন জুৱাক প্ৰমোট কৰাত লাগি আছে। তেওঁলোকেতো এই এপসমূহৰ স্পনচাৰৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰিছে, কিন্তু ইয়াৰ বিপৰীতে সাধাৰণ মানুহৰ জীৱনত কি হৈছে এই কথা ভাবিবলৈ তেওঁলোকৰ কিন্তু সময় নাই। এই অনলাইন গেমসমূহত প্ৰফিট কৰা মানুহৰ সংখ্যা একেবাৰে কম, কিন্তু ইয়াৰ বিপৰীতে লছ কৰা মানুহৰ সংখ্যা বহুত বেছি। এই এডিকশ্যনৰ পৰা আঁতৰি থাকক। যদি আপুনি এই গেমসমূহত এডিক্টেড হৈ পৰিছে তেন্তে ইয়াক এৰিবলৈ চেষ্টা কৰক। এই গেমসমূহে কেৱল মানুহৰ টকা আৰু সময় নহয়, মানুহৰ জীৱনো বৰবাদ কৰিব পাৰে। সচেতন হৈ এই এডিকশ্যনৰ পৰা আঁতৰি থাকক। আপোনাৰ জীৱন আপোনাৰ বাবে মূল্যৱান।